বা মা জেগাটো দেখিবলৈ ইমান ধুনীয়া সঁচাই বহুত ধুনীয়া জেগা দেখোন সেইকাৰণেতো তোমালোকক মই ইয়ালৈ লৈ আহিছোঁ ফুৰাবলৈ ব'লা অকণমান আগলৈ যাওঁচোন বাবা কি ধুনীয়া জেগা ফুৰিবলৈ আহিছোঁ আমি হয় মোৰ মনটো আজি আমি বহুত ধুনীয়া জেগাত আহিছোঁ ন সৌৰা জেগা চাই ফুৰিছা হয় ধনটো ক'ত গ'ল খন্তে খন্তে নাইকিয়া হৈ থাকিলে যে হে সি মোৰ দেখোন ওচৰতে আছিল ক'লৈ গ'ল বিচাৰ 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 ক'লৈ গ'ল সৌ তাত আছে ই আকৌ কাৰ লগত কথা পাতি আছে অচিনাকি ছোৱালী এজনী দেখিছোঁ যে ব'লকচোন ওচৰলৈ যাওঁ কি হ'ল ধনটো ইয়াত তুমি কি কৰি আছা আমি তোমাক বিচাৰি ফুৰিছোঁ তুমি আকৌ ইয়াত আছা মা এই বহুত দুখত আছে এই কান্দি আছে সেইকাৰণে মই তাইৰ ওচৰলৈ আহিলোঁ তুমি এইক চিনি পোৱা নি বেটা ক'ৰ হয় এই নাপাওঁ পাপা এই হেনো মাকে ইয়াতে এৰি থৈ গুচি গ'লগৈ আৰু এই ইয়াত বহি বহি কান্দি আছে আজি হেনো এসপ্তাহ হৈ গ'লগৈ কোনো ইয়াৰ পৰা নিয়াই নাই ধনটো যাওঁগৈ ব'লা ইয়াৰ পৰা ইয়াত আমি ফুৰিবলৈ আহিছোঁ ইয়াত এনেকৈ বহি থাকি লাভ নাই ব'লা ইয়াৰ পৰা যাওঁ ব'লা কোন ক'ত কি কৰে কৰি থাকক আমি ইয়াৰ পৰা যাওঁ ব'লা সেয়া শুনিছা নাই ব'লা যাওঁ ইয়াৰ পৰা মা আমি এই আমাৰ ঘৰলৈ লৈ যাওঁ ব'লা নাই ক'ৰ ছোৱালী কি ছোৱালী একো নাজানো নিব নোৱাৰোঁ দেই এইবোৰ ক'ৰ ছোৱালী ইমান লেতেৰা পেতেৰাকৈ আছে দেখিবলৈ লাগি নাই নিনো হেৰা এওঁ দেখোন এনেকৈ ইয়াত থাকিলে এনেকৈ কি হ'ব বাৰু কোনো নাই আমি আমাৰ ঘৰলৈকে লৈ যাওঁ ব'লা থাকিব ধনটোৰ লগতে একেলগতে খেলিব পঢ়িব তাৰো লগ এটা হ'ব নাই নিনো এইটো কাৰ পাপৰ ফল এনেকৈ এৰি থৈ গৈছে আমি নিব নোৱাৰোঁ আমাৰ তাত এনেই বুজা এটা ল'ব নোৱাৰোঁ আমি হেৰা কি কথা কৈছা তুমি ঠিকেই কৈছোঁ কাৰ পাপৰ ফল হয় এইবোৰ কোন পাপীৰ হয় ঠিক নাই আমি আমাৰ এইবোৰ পাপৰ ফল আমি ল'ব নোৱাৰোঁ দেই মা তুমি এইবোৰ কি কথা কৈছা লৈ যাওঁ না আমি তাই আমাৰ ঘৰলৈ তাই ইয়াত অকলে কান্দি আছে ব'লা না মা লৈ যাওঁ হেৰা লৈ যাওঁ ব'লা তোমাৰো সহায় হ'ব দুই এখন কামত আৰু আমাৰ ছোৱালী হিচাপে থাকিব তাই আৰু পাপকহে ঘিণ কৰিব লাগে যোনে পাপ কৰে তাক ঘিণ কৰিব নালাগে ন আৰু এই অকণমানি ছোৱালীজনী কি দুখ কৰিছে ব'লা নাই দেই নহ'ব কাৰ পাপৰ ফল মোৰ ঘৰত সেনেকৈ ৰাখিব নোৱাৰোঁ মই একো নহয় ব'লা আৰু এই ছোৱালীজনীৰ লগত কি পাপৰ কথা আহি পৰেনো কৈছোঁৱেই দেখোন পাপকহে ঘিণ কৰিব লাগে পাপ কৰোঁতাজনক ঘিণ কৰে নেকি হ'ব ব'লা এইক লৈ যাওঁগৈ তোমালোক দুয়োটাই কোৱাৰ কাৰণে মই এইক লৈছোঁ নহ'লে মই মোৰ ঘৰত কোনো জেগা নাই এনেকুৱা ছোৱালীৰ কাৰণে তোমালোক কোৱাৰ কাৰণেহে লৈছোঁ ৰাখিম আৰু মোৰ ঘৰত মা তুমি ইমান ভাল অৰ্মি ব'লা আজিৰপৰা আমাৰ লগত থাকিবা আমাৰ ঘৰত ব'লা আমাৰ লগত যাওঁ ব'লা ৰিমি আমাৰ ঘৰলৈ যাওঁ আমাৰ ঘৰখনত থাকিবা আমাৰ লগৰে এজন হ'বা দেই ধণ্টিৰ লগত খেলিবা পঢ়িবা দেই আপোনালোকে সঁচাকৈ কৈছেনে হ'ব মই যাম নহ'লে আপোনালোকৰ লগত ব'লা যাওঁ আহা ৰিমি